Hello everyone, সকলোকে স্বাগতম জনাইছো পলিনা কামাৰ ইউটিউব চেনেলটিলে। সৰ্বপ্ৰথমে মই সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই আপোনালোকৰ আগত স্বৰচিত কবিতা এটি পাঠ কৰিব লৈছোঁ। কবিতাটিৰ শিৰোনাম প্ৰতীক্ষা। তোমাৰ অকণমান হাঁহি অকণমান প্ৰেৰণাই যেন হৃদয় জোৰায়, যিয়ে পৰ্বতসম দুখৰ বোজা যেন নিমিষতে শেষ হৈ যায়। সাৰ আৰু পানীৰ অভাৱত মৰহি যোৱা মোৰ ভগ্ন হৃদয়খনো যেন পুলি হৈ মেলিব খুজিছে লাহে লাহেকৈ। নাজানো এই পুলিৰ আয়ুস কিমান, সেয়া মোৰ কল্পনাৰ অতীত। মই মাথো এটাই প্ৰতীক্ষাত, সেই দিনটোলৈ যিদিনা তুমি আৰু মই মুক্ত আকাশৰ তলত টনি পলক সাক্ষী কৰি এক হোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হ'ম। ধন্যবাদ। যদি কবিতাটো শুনি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। বাই বাই।